So friends, নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই যাই আছো সৰলপাৰা নামৰ এটা ঠাইত আৰু বহুত ধুনীয়া প্লেচ হয় আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত আহিছে নৰত্তম ভাই আৰু আমি দুজনে যাম আসলতে আমাৰ প্লেনটো বেলেগ আছিল দুখন বাইক যাব লগা আছিল কিন্তু কেনসেল হ'ল এটো আমি দুজনে ওলালো এতিয়া লেটস গো টপ বাইকত উঠিলো এতিয়া গৈ থাকো তো এইখন হল সৰলপাৰালৈ যোৱা গেটখন আমি পাৰ হলো I'm marble in your eyes, swimming in your sky. Never been this high or this high. তো আমি খন জংঘলৰ পৰা ওলাই আহিলো এতিয়া আৰু ইয়াতে এটা দেখা পালো ইমান ধুনীয়া মন্দিৰ আছে চাওক না এইটো হনুমান বাবাৰ মন্দিৰ বোলে চাওক তো আমি অলপ দোকানত ৰখিলো কিবা লম খাবৰ কাৰণে ও ভাই কি লবি কেক লম কেক আৰু বিস্কুট লম বিস্কুট গতিকে এইবিলাক নলওঁ চিপছ টিপছ ভাল নালাগে চ' এতিয়া চিধাই গৈ থাকিলে এইটো ৰাস্তাৰে চিধাই গৈ থাকিলে পাই যাম তো ইয়াতে চাৰিচকীয়াবিলাকক ৰখুৱাই কিবা চেক কৰি আছে চেক পোষ্ট থাকে এইটো কিন্তু আমাৰ বাইকবিলাকক ৰখুৱা নাই একদম মজা মজা গৈ থাকো এতিয়া পলক আমি গৈ পাম আৰু ইমান এক্সাইটেড হৈ আছো সঁচাকে আমাৰ এনেকুৱা ঠাইতো ইমান ধুনীয়া ধুনীয়া জাগা আছে আজি দেখিবলৈ পাম আপোনালোককো দেখুৱাম ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল ফাইনেলি আহি পালো সৰলপাৰা আৰু ইয়া চাওক সৌন্দৰ্যৰে ভৰা এয়া সৰলপাৰা আৰু এইবিলাক পানী আহি আছে ঠাণ্ডা ঠাণ্ডা একদম আৰু এতিয়া তাতে গৈ আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম তো আমি ইয়াতে আহি পাইছো এতিয়া আৰু আপোনালোকক মই প্ৰথমতে একো নকওঁ প্ৰথমতে ইয়াৰ গোটেই ভিউখিনি আপোনালোকে প্ৰথমতে চাই লওক এই ঠাইৰ কথাটো প্ৰথমতে নৰত্তম ভাইয়ে কৈছিল তাৰপিছত মই ভাবিলোঁ কি বেছি দেৰি নকৰি অহা যাওক মানে কেনেকুৱা এইটো হৈছে বৰ্তমান ট্ৰেণ্ডিং ঠাই আৰু সেইকাৰণে আজি আমি আহিলোঁ আৰু ইয়াতে আহি এনেকুৱা অনুভৱ হৈছে আপোনালোকে ভিডিঅ'ৰ জগতে ফিল কৰিব নোৱাৰিলে মই অৰিজিনেলি আছোঁতো সেইকাৰণে গম পাই আছোঁ কেনেকুৱা মনত ফিল হৈ আছে পানীটোৰ বহুত ধাৰ আছে আৰু বহুত স্পীডত গৈ আছে মানে যদি নামো তেনেহ'লে লৈয়ে যাব আৰু যদিও হেৰি কৰোঁ কাষতে থাকিম মাজলৈ কেতিয়াও নাযাওঁ তো ইয়াতে বহুত বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহিছে মানুহ বহুত আহিব লগা আছে আৰু এইটো খবৰ চাৰিওফালে সিঁচৰিত হৈছে বৰ্তমান আৰু নিউজ চেনেলতো দি দিছে গতিকে এনজয় কৰক ভিডিঅ'টো আৰু তো এতিয়া পানীত অলপ ভৰিখন ভিজাই ল'ম কাৰণ বহুত গৰম লাগিছে আৰু চেণ্ডেলযোৰ খুলি ল'ম আৱাই চেণ্ডেল দেই চ' এয়া আমাৰ ভাইয়ে ইতিমধ্যে চলা খুলিছে এনেকুৱা পানী আপোনালোকে আহিলে গম পাব এবাৰ হ'লেও গা ধুব মন যাব তো চেষ্টা কৰোঁ গা ধুবলৈ কেনেকুৱা লাগে ফিলিংছটো দিব নোৱাৰিম আপোনালোকে আহিলেহে গম পাব তো এতিয়া চলা থলা খুলিলোঁ এতিয়া গা ধুম তো আমি কেক লৈ আহিছোঁ এয়া কেক খাম এতিয়া আৰু ভোক লাগিছে ঘৰত খালি ভাত খাই আহিছোঁ আৰু বাকী বাটত মানে আহোঁতে একো খোৱা নাই চ' কেক খাম এতিয়া নৰত্তম ভাই কেক ওলাই আছে খাব নেকি খাব যদি খাওক আৰু এতিয়া নেকি এতিয়াও মানে মানুহ আহিয়ে আছে এইবিলাক গাড়ী আহি আছে এতিয়াও আৰু এইবিলাক আৰু আহিলে অলপ আগতে এইবিলাক চাওক আৰু কিছুমানে যাই আছে I'm marble in your eyes, swimming in your sky. Never been this high or this high. তো আমি খাই বৈ উঠিলোঁ আৰু খাই বৈ উঠি কেনে এতিয়া আমি যাম বুলি ভাবিছোঁ আৰু আপোনালোকক ভূটানৰ ঘৰ দেখুৱাম তো মোবাইলৰ কেমেৰা কিমান বা জুম হয় এইবিলাক ভূটানৰ ঘৰবিলাক আপোনালোকে চাওক
বেছি ভাল হোৱা নাই কোৱালিটি, তথাপিও দেখুৱালোঁ। এইটো এইবিলাক ভূটানৰ ঘৰ, আৰু এইটো নদীটো, এইটো চাওক। তো গাইছ, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকক আহিব মন যায় ইয়াতে আহিব পাৰে, কিন্তু বেছি পানীৰ মাজত নাযাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো টুংকৈ বজাই দিব, আৰু মোৰ ভিডিঅ'ৰ আপডেটবিলাক আপোনালোকলৈ গৈ পাব। গতিকে এইখিনিয়ে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।